আহি পালো এই আকৌ গেটৰ সন্মুখতে ৰখি আছে কি খং উঠিছে নেকি তোমাক না উঠা এতিয়া মানে তিৰি গিলা মানে খঙত নাই বুলি কয় ফুল খঙত আছে মানে কি তুমি আহি কেনে ঠাচকে দৰজাখন মাৰি দিলে কিয় হা একো হোৱা নাই কি কয় ৰ তুমি যে খং কৰিছা মই কিবা ভুল কৰিলো নাই কৰা দিয়া আকৌ তেনেহ'লে হাঁহি মাৰি দিয়া হাহাটো কি জৰুৰী নেকি ক'ত যা যাও ক'বাত শংকৰত বাৰু প্ৰব্লেম নাই কিন্তু কিয় বা খং কৰিছে মই সেইটোৱে বুজি পোৱা নাই মোৰ এতিয়া মাথা চাথা মানে একদম কিবা লাগি গৈছে মানে খং কৰিলে একদম মন চন কিবা লাগি যায় না চাওঁ ৰ'ব কিয় বা খং কৰিছে সুধি চাওঁ চালা কি যি হ'ব তাই খং কৰিছে না খং কৰে না একবাৰ টেষ্ট এটা কৰি চাওঁ ৰ'ব কি মন চন মাৰি আছা খং কৰি আছা চাহ খাবা নেকি নিজে বনাই খোৱা হা নিজে বনাই খোৱা যদি মই কিবা ভুল কৰিছো তোমাক চৰি কৈ দিয়া কি কথা কাৰণে এইটোৱেতো প্ৰব্লেম না এতিয়া কি কৰো মই ইমান খং কৰিব নালাগে দিয়া হাজত যাবা নেকি নাযাও বস্তু কিনি দিম হাঁহিব নালাগে চাচা তাইৰ খং নহয় গেল খংটো ক'ত গেল তোমাৰ নাযাও বোলা বোলা এনে কৈছো বোলা ক'ত যাবা নাযাও কি ধুনীয়াকৈ তোমাক হাজত ঘূৰাই আনিম ফুচকা খুৱাই আনিম চাও চাও খংটো থাও 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 এনে কৰা নাগে একো দেখো মুখখান নাযাও কৈছো না নাই ধেমালি কৈছো দিয়া তাৰ উৎপাত মানাবাৰ কাৰণে আকৌ হাজত নিব লগা হ'ল তাকে ওলাও ধুনীয়াকৈ যাই থাকোঁ জল্দি জল্দি হাজত বোলে কিবা অলপ কাম আছে জল্দি জল্দি আহো ৰ'ব বিয়া পাতিলে এই জ্বালা আহি আছে শুনা পালি আকৌ ডাঙৰ কথা হ'ব জল্দি জল্দি যাওঁ ৰ'ব কি তুমি নেগালি নহয় নেকি নহয় কাৰণেতো ওলাইছো ন বা ষ্টাইল নাচাকে তাইৰ আৰু যি ড্ৰেছ পিন্ধি ওলছিল বাপাও ডিস্কো মই সেনেকে ওলাম আৰু জল্দি জল্দি যাওঁ ৰ'ব তোমাৰ ল'বা নেকি কি কাম আছে কোৱাচোন মই একযোৰ চশমা কিনিম এওৰ পৰা এম বজাৰৰ পৰা কথা নাছে গা ভৰি গিলা বোলে ফাফৰাই আছে আৰু জল্দি জল্দি যাওঁ ৰ'ব ঠাণ্ডা দিনত ফাফৰাই নাখাই কি খাব হয় না মাথা চাথা পাগলা কৰি দিব এই মানাওতে দিনটো যাবা ধৰছি এতিয়া ফাফৰা খাটো গেল না নাই হাত গিলা না ভৰি গিলা দিয়া দিয়া বলা তুমি কিবা কিনবা নেকি তাতে কি লিপষ্টিক আনিম হেন্দি আনিম সেইকাৰণে আৰু মই 5 মিনিট দেৰি হতো ইমান খং তোমাৰ আমি এম বজাৰতে যাওঁ ৰ'ব একবাৰ কি কি ক'ত হৈছে উঠান কেনে কৈছে দে কিয় কান্দো খাওঁ উঠি দে কিছুমান কথা মানে ইগত লাগি সঁচাকৈ বহুত বেয়া লাগে কি বোলে কি খাবা তুমি পৰঠা শনিবাৰে পৰঠা খাম আৰু মই মাছ মাংস তোমাৰ নিচিনা বকুৰ নহয় খাই থাকিব কাৰণে মাছ চাম নাপাৰা কেৱল খাব লাগে মাংস খাব লাগে সেইটো হয় বাৰু বাকী খুচ কি দি আনিছে আজি নকওঁ দে আহিব লাগে আজি এক মানাবা যাই কেনে ইটানক লগি মোৰ 1000 টকা খৰচ হ'লে কি ক'ম আৰু সেইকাৰণে বিয়া চিয়া নাপাতো কি অৰ্ডাৰ দিছোঁ মানে মই আগে চশমাযোৰ পিন্ধিলে অৰ্ডাৰটো কম মই মানে ৰোল অৰ্ডাৰ দিছোঁ আৰু কোনপিনে আছে বেকা এইটো চাইডে ৰ'বা তোমাৰ যে খং উঠিছিল খংটো থামছি না নাই পিছে তুমি এটা কথা গম পোৱা নাই কি তুমি যে মোক কি বুলি কয় তুমি আজি কিয় খং কৰিছিলা সেইটো কোৱা তুমি শনিবাৰ মঙলবাৰ তোমাৰ এইগিলাখান দিন নাই নেকি আজি শনিবাৰে তুমি মাংস খাবা হা মই মাজতে পাতিছিলোঁ মোক খুৱাইছি তুমি সেইটো কোৱা তুমি বেলেগ মানুহ অলপমান মই মাছ মাংস গাইছ টোটেলি বাদ দিছিলোঁ কিন্তু কি হৈছে আমাৰ একদিন মোক যি জবৰদস্তি এইও নাখা হৈছে তাৰপিছত মই খাইছোঁ আৰু উপায় নাপায় পাপটো বোলে এই ল'ব ভাল দেখি বুলি ভাবিছে আৰু আমাৰ পৰঠা খাই বিৰাট ভাল পায় ভাল নাপাওঁ কিন্তু মোৰ আজি চিকেন ৰোলটো খাব মন নাই পৰঠা বোলে আমাৰ পৰঠা বোলে প্ৰিয় তাকে কৈছে দে মাৰা কি দিছি ডিমাও দিছিল আকৌ পৰঠা লৈ ডিমা না পিঁয়াজ ৰ'বা কালি বিয়া আছে খাবা না নাই বিয়া খাম বিয়া নহয় তুলনি বিয়া পুৰা খাবা
না কি তুলনি বিয়াৰ ঘটনা কি যাই মেহেন্দি ল'ম আৰু এইদিনাখন পুৰা খালি কাহি লৈ গ'ল ঘটনাটো বেছি ভাল নালাগিব আৰু হয় না কিয় কিয় তোমালোকৰ যে কোনোবা যি ঘৰো মানুহ মাৰা গৈছে আমাৰ মানে মাহঁতৰ ঘৰৰ অঁ সেইকাৰণে ঘৰৰ মানুহ মাৰা জাগানে অকণমান মানে সৰু সুৰা হ'ব পাৰে বাহিৰা মানুহবিলাকে চব লাৰিব পাৰিব আমাৰ নিজৰ মানুহে কোনেও কৰিব নোৱাৰে সেইটো হয় বাৰু আৰু আমাৰ ৰোল আহি গ'ল বাপৰ ৰোলটো কি হাতখনো সমান দীঘল দেখুৱাই মাৰি দিয়া হা তাকেতো তুমি খাবা দেই এক পাল্লা এই বিদ্যা কৈছোঁ বহুত দীঘল ৰোলটো আপুনি আপোনালোকে দেখিলে গম পাব ৰ'ব মোবাইলটো নাহে ওচৰৰ পৰা হয় না